বন্ধুসকল ওয়েলকাম টু মাই ইউটিউব চেনেল। মোৰ নাম হৈছে জয় আৰু মই আজি আপোনালোকলৈ লৈ আনিছোঁ এটা নতুন টাইপৰ ভিডিঅ'। বন্ধুসকল আজি মই আপোনালোকলৈ এটা খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ আৰু আজি আমাৰ বিষয়টো হৈছে খং। যদিহে আমাৰ কেতিয়াবা কিবা কথাত খং উঠে তেন্তে আমি এইটো উলিয়াব লাগিব যে আমাৰ খং উঠিছে কিয়, আৰু যেতিয়া আমি কাৰণটো বিচাৰি উলিয়াব পাৰিম তেতিয়া হয়তো আমি ইয়াৰ সমাধানো উলিয়াব পাৰিম। বন্ধুসকল আপোনাৰ মোৰ আমাৰ চবৰে কেতিয়াবা কিবা নহয় কিবা কথাত খং উঠে, কিন্তু আপোনালোকে জানেনে খং কৰিলে আমি যিকোনো সমস্যাৰ সমাধান কৰাৰ বদলি সমস্যাটো আৰু বঢ়াইহে লওঁ, আৰু এই খংটোৱে আমাক একো নিদিয়ে, তাৰ সলনি আমাৰ পৰা বহুত কিবা কিবি বস্তু কাঢ়িবহে পাৰে। খঙৰ পৰা আমি আমাৰ প্ৰিয়জন অথবা আমাৰ প্ৰিয় বস্তুটো হেৰুৱাব পাৰোঁ। গতিকে বন্ধুসকল আমি যিমান পাৰোঁ আমাৰ খঙৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব লাগে। আৰু এই খংটোৰ পৰাই আপোনালোকে কেনেকৈ বাচিব পাৰিব তাৰ কাৰণে মই আজি আপোনালোকলৈ এনেকুৱা দুটামান টিপছ লৈ আনিছোঁ যোনকেইটা ব্যৱহাৰ কৰি আপুনি আপোনাৰ খঙৰ ওপৰত একেবাৰে নিয়ন্ত্ৰণ কৰিব পাৰিব। আজি আমাৰ 1 নম্বৰ পইণ্টটো হৈছে একচেপ্টেন্স, মানি লোৱা। বেছিভাগ কেছতে এইটো দেখা যায় যে আমি যিকোনো কথা সহজে মানি ল'বলৈ নোখোজোঁ, আৰু এইটো কাৰণে আমাৰ বেছিভাগ খং উঠা দেখা যায়। গতিকে আপোনালোকে যদি কোনোবাই কিবা কয় তেন্তে যিমান পাৰে মানি ল'বলৈ চেষ্টা কৰক, আৰু আপুনি যিমান পাৰে তল পৰিবলৈ শিকক, কাৰণ আপুনি যিমানে তল পৰিব পাৰিব সিমানে আপুনি ওপৰলৈ যাব পাৰিব। বন্ধুসকল আজি আমাৰ 2nd নম্বৰ পইণ্টটো হৈছে যদি আপোনাৰ কেতিয়াবা কিবা কাৰণত খং উঠে তেন্তে আপুনি এইটো ভাবিবলৈ চেষ্টা কৰক যে আপুনি জানো খং কৰিলে সেই সমস্যাটো সমাধান কৰিব পাৰিব। এইটো কথাও মই ভালদৰে জানো যে খং উঠাৰ সময়ত এইবোৰ ভাবিবলৈ সময় নহয়গৈ, কিন্তু আপোনালোকে এবাৰ চেষ্টা কৰি চাব, কাৰণ চেষ্টাৰ অসাধ্য এই পৃথিৱীত একো নাই। বন্ধুসকল আজি আমাৰ পইণ্ট নম্বৰ 3টো হৈছে আপোনাৰ যদি কেতিয়াবা কিবা কাৰণত খং উঠিছে তেন্তে আপুনি এইটো কৰক যে বহী এখনত সকলো কথা লিখি দিয়ক যে আপোনাৰ খং কিয় উঠিছে, আৰু এইটো কৰাৰ পাছত চাব আপুনি আপোনাৰ খং কেতিয়া শেষ হ'ল আপুনি গমেই নাপাব। বন্ধুসকল আজি আমাৰ পইণ্ট নম্বৰ 4টো হৈছে প্ৰেম কৰিবলৈ শিকক, কাৰণ প্ৰেমেই এনেকুৱা এটা বস্তু যিয়ে নেকি খঙক একেবাৰে নাশ কৰিব পাৰে, আৰু যদি আপুনি সকলোৰে লগত প্ৰেমেৰে ব্যৱহাৰ কৰে তেতিয়া চাব আপোনাৰ খং কৰিবলগীয়া একো কাৰণেই সৃষ্টি নহ'ব। গতিকে বন্ধুসকল সকলোৰে লগত মিলা প্ৰীতিৰে থাকিবলৈ চেষ্টা কৰক, কাৰণ এই পৃথিৱীলৈ দুদিনীয়া জীৱন লৈ আহিছে, আৰু ইয়াত কাৰোবাৰ লগত খং কৰি বা নিজক কষ্ট দি বা বেলেগক কষ্ট দি একো লাভ নাই। গতিকে খংটো বৰ্জন কৰক আৰু এটা নতুন জীৱন আৰম্ভ কৰক। তেন্তে বন্ধুসকল আজি ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ, আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।